নমস্কাৰ মই জিনাই নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ যোৱাকালি মই ক্লাছ 10ৰ চেপ্টাৰ 7 নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কিছুমান কোৱেশ্চন আনসাৰ দিবলৈ চেষ্টা কৰিছিলোঁ যেহেতু এটা ভিডিঅ'ত গোটেইবিলাক দিয়াটো সম্ভৱ নহয় তাৰ কাৰণে সেকেন্ড পাৰ্ট হিচাপে মই এইটো ভিডিঅ' লৈ আহিছোঁ যদি আপুনি ভিডিঅ'টো চাই ভাল পায় বা মোৰ ভিডিঅ'টোৰ পৰা কিবা অলপ হ'লেও ভাল বস্তু শিকিবলৈ পোৱা বুলি ভাবে কিবা যদি ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু শেষলৈ চাবলৈ নাপাহৰিব ইয়াৰ আগৰ ভিডিঅ'টোত 7 চেপ্টাৰৰ পেজ নম্বৰ 122ৰ 3rd নম্বৰ কোৱেশ্চনটোলৈকে আমাৰ দিয়া হৈছিলে গতিকে আজি তাৰ 4th নম্বৰ কোৱেশ্চনটোৰ পৰা দিবলৈ লৈছোঁ 4th কোৱেশ্চনটো আছে কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিজেনে কেনেকৈ সহায় কৰে আকৰ্ষবোৰ স্পৰ্শৰ প্ৰতি সঁহাৰি দিয়ে আসলে এটো আকৰ্ষবোৰে হ'ব লাগিছিলে আকৰ্ষবোৰে স্পৰ্শৰ প্ৰতি সঁহাৰি দিয়ে বা উত্তেজিত হয় যেতিয়া এইবোৰ কোনো আধাৰত স্পৰ্শ কৰে তেতিয়া ইয়াৰ পৰা স্পৰ্শ নকৰা অংশলৈ অক্সিজেনৰ ব্যাপন ঘটে আৰু ফলত আধাৰত লাগি নথকা অংশটো খৰকৈ বৃদ্ধি হয় সেইবাবে আকৰ্ষডাল আধাৰত পাক খাই ওপৰলৈ বগাই যাব পাৰে নেক্সট কোৱেশ্চন আছে 5th নম্বৰ জলানুবেগীৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা ইয়াত যেহেতু পৰীক্ষামূলক আৰ্হি প্ৰস্তুত কৰিব দিছে গতিকে ইয়াত চিত্ৰও লাগিব চিত্ৰটো মই সিম্পলকে আঁকি দিয়া আছে আপোনালোকে কাট পেন্সিলৰ সহায়ত ভালদৰে আঁকি ল'ব যেহেতু মই এটো স্যাম্পল হিচাপত আঁকিছিলো গতিকে নিশ্চয় বুজি পাইছে ইয়াৰ পৰা আপোনালোকে ভালদৰে আঁকি ল'ব মই পঢ়ি দিছো কাঁচ বা প্লাষ্টিকেৰে তৈয়াৰী স্বচ্ছ ডাঙৰ পাত্ৰ এটা লোৱা হ'ল পাত্ৰটোত মাটিৰে পুৰ কৰি দুটামান মটৰ মাহ বাহিৰৰ ফালৰ পৰা দেখাকৈ মাটিত পুতি দিয়া হ'ল আৰু পাত্ৰটোৰ আনটো ফালে এটা প্লাষ্টিকৰ গ্লাছত ফুটা কৰি ওপৰ অংশ উলাই থকাকে মাটিত পুতি দিয়া হ'ল গ্লাছটোত মাজে মাজে পানী ঢালি দি থকা হ'ল কেইদিনমানৰ পিছত পাত্ৰটো লক্ষ্য কৰিলে দেখা যাব যে মটৰমাহ গুটিৰ পৰা ওলোৱা পুলিৰ শিপাবোৰৰ প্ৰায়ভাগ গ্লাছৰ পানী ওলোৱা দিশত গতি কৰিছে ইয়াৰ দ্বাৰা আমি উদ্ভিদৰ জলানুবেগী চলন সম্বন্ধে ব্যৱহাৰিকভাৱে জ্ঞান লাভ কৰিব পাৰোঁ এই পৰীক্ষাটো আমি ঘৰতো কৰি চাব পাৰোঁ যেহেতু এটো পৰীক্ষামূলক আৰ্হি প্ৰস্তুত কৰিব দিছে আমি যদি নিজে কৰি চাওঁ বেছি ভালদৰে বুজি পাম আমাৰ ঘৰত নিশ্চয় কাঁচৰ বাটি বা কাঁচৰ যিকোনো পাত্ৰ আছে ঘৰত তাত আমি ইয়াত দেখুৱাৰ দৰে সৰু প্লাষ্টিকৰ গ্লাছ পোৱা যায় ডিসপোজেবল যোনবিলাক গ্লাছ থাকে সৰু তাত আমি এনেদৰে গ্লাছ এটা লৈ পানী দি পেলাই তলত ফুটা কৰি দিব পাৰোঁ আৰু ইয়াত মাটি ভৰাই পেলাই মটৰমাহ বা বুটমাহ ললেও হ'ব যেহেতু এই দুটা মানে সহজে পোৱা যায় গতিকে ইয়াত দি পেলাই আমি তেনেদৰে পৰীক্ষাটো চাব পাৰোঁ আৰু গ্লাছৰ ফালে বীজ দুটা দেখাকে দিলে হ'ব যেহেতু আমি বাহিৰৰ পৰা লক্ষ্য কৰিব লাগিব গতিকে ইয়াত দেখুৱা ধৰণে বাহিৰৰ পৰা দিব পাৰিব দিলে আমি জলানুবেগীৰ যেহেতু ধাৰণাটো ভালদৰে ল'ব পাৰিম গতিকে ইয়াৰ পৰা আপোনালোকে চিত্ৰটোৰ সহায়ত লিখি ল'ব নেক্সট আছে 125 পেজ নম্বৰৰ কোৱেশ্চনখিনি তাৰ ফাৰ্স্ট কোৱেশ্চনটো আছে তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ অপচন দিয়া আছে ইনসুলিন থাইৰক্সিন ওয়েষ্ট্ৰোজেন সাইটোকাইনিন ইয়াৰ এনসাৰটো হৈছে সাইটোকাইনিন নেক্সট কোৱেশ্চন আছে দুটা নিউৰনৰ খালি ঠাই কি বুলি কোৱা হয় এ ডেনড্ৰাইট বি সাইনেপছ সি অ্যাকশন এণ্ড ডি প্ৰেৰণা ইয়াৰ এনসাৰটো হৈছে বি সাইনেপছ থাৰ্ড কোৱেশ্চন আছে মগজুৱে কি কাম কৰে অপচন দিয়া আছে এ ভাব আৰু চিন্তা কৰা বি হৃদস্পন্দন নিয়ন্ত্ৰণ সি দেহৰ সমতা ৰক্ষা আৰু ডি ওপৰৰ আটাইকেইটা এনসাৰটো হ'ব ডি ওপৰৰ আটাইকেইটা যেহেতু মগজুৱে আমাৰ এই সকলোবিলাক কাৰ্য নিয়ন্ত্ৰণ কৰে ফৰ্থ কোৱেশ্চন আছে আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি
গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে সমস্যা হ'ব পাৰে? এনচাৰ: আমাৰ দেহৰ প্ৰায় সকলো অংশতে, বিশেষকৈ সংবেদী ইন্দ্ৰিয়ত গ্ৰাহক অংগ অৱস্থিত। ই আমাৰ চাৰিওপাশৰ বাৰ্তাসমূহ সংগ্ৰহ কৰি মস্তিষ্কলৈ পঠিয়ায় আৰু মস্তিষ্কই এই বাৰ্তাসমূহৰ বিপৰীতে সিদ্ধান্ত গ্ৰহণ কৰি পেশীসমূহলৈ আজ্ঞাবাহী বাৰ্তা প্ৰেৰণ কৰে। গ্ৰাহক অংগসমূহে যথোপযুক্তভাৱে কাম নকৰিলে দেহৰ বিভিন্ন অংশৰ পৰা স্নায়ু প্ৰেৰণা মস্তিষ্কলৈ প্ৰেৰিত নহ'ব, ফলত আমাৰ দেহে সঠিকভাৱে কাৰ্য কৰিব নোৱাৰিব। নেক্সট দিয়া আছে 6 নম্বৰ কুৱেশ্যন। উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয়? এনচাৰ: উদ্ভিদৰ যিকোনো অংশৰ পোহৰ সম্বন্ধীয় চলনক দীপ্তিকাল প্ৰতিক্ৰিয়া বুলি কোৱা হয়। উদ্ভিদত দীপ্তিকাল প্ৰতিক্ৰিয়া অক্সিন হৰম'নৰ প্ৰভাৱত হয়। যেতিয়া উদ্ভিদৰ কোনো এটা ফালে পোহৰ পৰে, তেতিয়া পোহৰ নপৰা অংশত অক্সিনৰ ব্যাপন বেছিকৈ হয়। ফলত অক্সিনৰ গাঢ়তাই তাত থকা কোষবিলাক দীঘল হোৱাৰ বাবেই উদ্ভিদৰ পোহৰ পৰা অংশটো পোহৰৰ দিশত গতি কৰিবলৈ ভাঁজ লয় আৰু এনেদৰেই উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া সংঘটিত হয়। নেক্সট কুৱেশ্যন। স্নায়ুৰজ্জুত আঘাত হ'লে কেনে বাৰ্তাত ব্যাঘাত ঘটে? 1. স্নায়ুৰজ্জুত আঘাত হ'লে ঐচ্ছিক পেশীসমূহৰ চলাচলত ব্যাঘাত জন্মিব, ফলত ঐচ্ছিক কাৰ্য ঠিকমতে সম্পন্ন নহ'ব। 2. যিহেতু প্ৰতিপধনু স্নায়ুৰজ্জুত গঠিত, গতিকে প্ৰতিক্ৰিয়াৰ স্নায়ু প্ৰেৰণা মগজুলৈ যোৱাত ব্যাঘাত জন্মিব। 3. শৰীৰৰ বিভিন্ন কাৰ্যৰ বাবে স্নায়ু প্ৰেৰণা প্ৰেৰিত নহ'ব, ফলত শৰীৰৰ ভাৰসাম্য ৰক্ষাত ব্যাঘাত জন্মিব। নেক্সট কুৱেশ্যন। উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয়? এনচাৰ: উদ্ভিদ দেহত থকা বিভিন্ন প্ৰকাৰৰ সঞ্জীৱনী পদাৰ্থ বা হৰম'নে ইয়াৰ বৃদ্ধি, বিকাশ আৰু পৰিৱেশৰ লগত ৰাসায়নিক সমন্বয় ৰক্ষাত সহায় কৰে। এই হৰম'নসমূহে সংশ্লেষিত হোৱা স্থানৰ পৰা প্ৰয়োজনীয় অংশসমূহলৈ ব্যাপন প্ৰক্ৰিয়াৰে গতি কৰে। প্ৰধানকৈ 5 প্ৰকাৰৰ উদ্ভিদ হৰম'ন যেনে অক্সিন, জিবাৰেলিন, চাইটোকাইনিন, ইথিলিন আৰু এপচাইচিছ এচিড পোৱা যায়। ইয়াৰে এপচাইচিছ এচিড হৰম'নৰ বাদে বাকী হৰম'নসমূহ সংশ্লেষণ হৈ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে, লগতে ৰাসায়নিক সমন্বয় বজাই ৰাখে। নেক্সট কুৱেশ্যনটো ইয়াত লিখিছিলোঁ, কিন্তু মোৰ আধাতে যিহেতু ৰিফিল শেষ হৈছিলে, তাৰ বাবে মই এইফালে লিখিলোঁ। নেক্সট আছে 9. জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন? এনচাৰ: জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে স্নায়ুতন্ত্ৰ আৰু হৰম'নৰ প্ৰয়োজন। স্নায়ুতন্ত্ৰই জীৱদেহৰ ইন্দ্ৰিয়সমূহৰ পৰা উদ্দীপনা গ্ৰহণ কৰি পেশীৰ দ্বাৰা ক্ৰিয়া কৰে, লগতে হৰম'নে শৰীৰৰ যাৱতীয় বিপাকীয় ক্ৰিয়া পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে। নেক্সট কুৱেশ্যন। ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াবা? যিহেতু পাৰ্থক্য আমি আগৰ দৰে দুটা পাৰ্ট কৰি ল'ম। এফালে লিখিম ঐচ্ছিক ক্ৰিয়া, এফালে লিখিম প্ৰতিক্ৰিয়া। নম্বৰ 1. ঐচ্ছিক ক্ৰিয়া কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু পেশীৰ সমন্বয়ত সংঘটিত হয়। প্ৰতিক্ৰিয়া: প্ৰতিক্ৰিয়াত মগজুৱে স্নায়ু সংবেদকৰ বিপৰীতে মুহূৰ্ততে পেশী সঞ্চালনৰ নিৰ্দেশ দিয়ে আৰু স্নায়ুসমূহে দেহৰ বিভিন্ন অংশলৈ এই বাৰ্তা প্ৰেৰণ কৰে। 2. ঐচ্ছিক ক্ৰিয়া মন অনুভূতিৰ লগত জড়িত, ইচ্ছা অনুযায়ী কৰিব পাৰি। প্ৰতিক্ৰিয়া: প্ৰতিক্ৰিয়া এক স্বয়ংসম্পন্ন ক্ৰিয়া। 3. মগজুৰ নিয়ন্ত্ৰণ থাকে আৰু প্ৰতিক্ৰিয়া এফালে মগজুৰ নিয়ন্ত্ৰণ নাথাকে। 4. ঐচ্ছিক ক্ৰিয়া প্ৰতিপধনু জড়িত নাথাকে, এফালে প্ৰতিক্ৰিয়া প্ৰতিপধনু জড়িত থাকে। নেক্সট আছে আমাৰ 125 পেজৰ যিকেইটা কুৱেশ্যন আছে সেইকেইটা। নম্বৰ 1 আছে, প্ৰাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়? এনচাৰ: প্ৰাণীদেহত হৰম'নৰ সহায়ত ৰাসায়নিক সমন্বয় সংঘটিত হয়। জীৱদেহৰ দৈহিক কাৰ্যসমূহ সম্পন্ন কৰাৰ বাবে
হৰমনে ৰাসায়নিক বাৰ্তাবাহক হিচাপে কাম কৰে। গ্ৰন্থিসমূহে হৰমন নিঃসৰণ কৰে। হৰমনবিলাক আমাৰ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষা কৰা অন্তঃস্ৰাৱী তন্ত্ৰৰ অংশ। অন্তঃস্ৰাৱী গ্ৰন্থিসমূহে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে হৰমন নিঃসৰণৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি জীৱদেহৰ ৰাসায়নিক সমন্বয় ৰক্ষা কৰে। নেক্সট নাম্বাৰ 2 আছে আয়োডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক? এনচাৰ থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন প্ৰস্তুত কৰিবৰ বাবে আয়োডিন প্ৰয়োজন হয়। দেহৰ কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু চৰ্বিৰ বিপাকীয় ক্ৰিয়াসমূহ থাইৰক্সিনে নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ ফলত দেহৰ বৃদ্ধি ক্ষমতা ৰক্ষা কৰাত সহায় হয়। থাইৰক্সিন হৰমন সংশ্লেষণৰ কাৰণে আয়োডিন অতি লাগতিয়াল পদাৰ্থ। সেয়েহে আয়োডিন পুষ্ট লৱণ খোৱাটো অতি আৱশ্যক। নাম্বাৰ 3 আমাৰ দেহৰ তেজত এড্ৰিনেলিন নিঃসৰণ ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয়? এনচাৰ অধিবৃক্ক গ্ৰন্থিয়ে আমাৰ দেহৰ তেজত পোনপটীয়াকৈ এড্ৰিনেলিন নিঃসৰণ কৰে আৰু দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়। এড্ৰিনেলিনে নিৰ্দিষ্ট কাৰ্যকৰী লক্ষ্য অংগ বা নিৰ্দিষ্ট কোষকলাত ক্ৰিয়া কৰে। ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰৰ ধপধপনি বাঢ়ি যায়। ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। ধমনীবোৰক আগুৰি থকা পেশীবোৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰ আৰু ছালত তেজৰ প্ৰবাহ কমি যায়। ইয়াৰ বাবে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয়। মধ্যস্থতা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলো সঁহাৰি একলগ হৈ কোনো এটা কাৰ্য সম্পাদন হয়। নেক্সট আছে কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয়? এনচাৰ ডায়েবেটিছ ৰোগীৰ তেজত গ্লুক'জৰ মাত্ৰা অধিক হয়। অগ্নাশয় গ্ৰন্থিয়ে নিঃসৰণ কৰা ইনচুলিন হৰমনে দেহত গ্লুক'জৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি থাকে। ডায়েবেটিছ ৰোগীৰ দেহত যথোপযুক্ত পৰিমাণৰ ইনচুলিন নিঃসৰণ নহয় বাবে এনে ৰোগীক ইনচুলিনৰ বেজী দিয়া হয়। আপোনালোকে যদি মোৰ এনেকুৱা ধৰণৰ আৰু বেলেগ কুৱেশ্যন এনচাৰ বিচাৰে মোক কমেণ্ট কৰি জনাব। ধন্যবাদ।